হেল্ল' এণ্ড ৱেলকাম গাইজ, কি খবৰ? ভালনে? যদি ভাল ভিডিঅ' চাওক, বেয়া হ'লে ডক্টৰ তালৈ যাওক। চ' অসমত কেনেকুৱা এটা পৰিস্থিতি হৈ আছে সেইটোতো আপোনালোকে চবেই জানে। মই নকওঁ হাত ধৰক, ঘৰত থাকক, কিন্তু এটা কথা, নিজে বাচক, আনকো বচাওক, ঘৰতে থাকে। AM PM কি বস্তু? আমিতো কওঁ সদায় AM PM 5:30 PM বা 5:30 AM। তো AM PM ৰ মিনিং কি, মতলব কি, এনেকুৱা ধৰণৰ কথা গম পাব। তো ভিডিঅ'টো একদম লাষ্টলৈকে চাওক আৰু বহুত নলেজেবল হ'ব। আৰু এটা কথা জানেনে, ইজুকেল যোনটো আমি লিখোঁ অসমীয়াত কয় সমান চিন, ইজুকেল, ইজ ইকুৱেল টু। তো সেইটো ইজুকেলটো কোনে আৱিষ্কাৰ কৰিছে? আৰু প্ৰথমতে ইজুকেল দুটা আঁচ থাকে যোনটো, সেইটো চাইন আছিলে নে বেলেগ কিবা আছিল গম পায়নে? তো ইজুকেলটো প্ৰথমে ইজ ইকুৱেল টু এনেকে লিখিছিলে, ঠিক আছে? প্ৰথমতে ইজ ইকুৱেল টু তেনেকে লিখে মানে ইংলিছত। চ' সেইটো এজন চাইণ্টিষ্ট আছে, তেওঁক সেইটো বহুত ইৰিটেট কৰিলে ইজ ইকুৱেল টু লিখিবলৈ। কিবা এটা সংখ্যা লিখিলা, আকৌ ইজ ইকুৱেল টু লিখিলা, তাৰপিছত আকৌ সংখ্যা লিখিলা, তেনেকে লিখি থাকোঁ দিমাগ ভেজা খতম হৈ গ'ল মানে। চ' সেইটো ভাবিলে চাইণ্টিষ্টে যে সেইটো অলপ কিবা লিখিব নোৱাৰি নেকি? তেতিয়া এজনে চাইনৰ যোনটো ইজুকেল সেইটো চাইন ইনভেণ্ট কৰিলে। তো চাইনটো আপোনাৰ 1557 চনত এলবাৰ্ট ৰিকৰ্ড নামৰ এজন চাইণ্টিষ্টে ইজুকেলটো চাইন যোনটো ইজুকেল ইজ ইকুৱেল টু নহয়, চাইন যোনটো সেইটো চাইনটো 1557 চনত ইনভেণ্ট কৰিলে। আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে আগতে কেনেকৈ লিখিছে ইজ ইকুৱেল টু, এতিয়া দুটা চিন দি দিয়ে, ইজুকেল চাইনটো দি দিয়ে। তো তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। তো গাইজ আৰু এটা কথা, আপোনাৰ টেনশ্যন যোনটো অধিক ভাবিলে বা কিবা কৰিলে টেনশ্যন যোনটো সোমাই মাথা, ষ্ট্ৰেছ বুলি কয়, কিবা ভাগৰ লাগি থকা কিবা কিবি, তো তেনেকুৱা ধৰণৰ যোনটো প্ৰব্লেম সেইবিলাক হটাবৰ কাৰণে এটা বস্তু ৰিচাৰ্চ কৰি পোৱা গৈছে যে আপুনি বেংকত যোনটো থাকে আপোনালোকৰ পইচা, মানি একাউণ্টত যোনটো আখৰেৰে আমি দেখোঁ, সেইটো পইচাটো দেখিলে একো নহয়। কিন্তু সেইবিলাক পইচা যদি আপুনি হাতত লৈ কাউণ্ট কৰে, গিনতি কৰে, তেতিয়া ষ্ট্ৰেছখিনি গুচি যায়। এইবিলাক মই কোৱা কথা নহয়, এইবিলাক ৰিচাৰ্চ কৰি পোৱা গৈছে। তো একবাৰ আপুনি নিশ্চয় ট্ৰাই কৰিব। অলপ টেনশ্যন কিবা হ'লে পইচা অলপ উলিয়াই হিচাপ কৰি থাকিব। তো গাইজ নিউজ পেপাৰ আমি চবেই পঢ়োঁ, হয় নহয়? তো আমি নিউজ পেপাৰটো সদায় পঢ়োঁ, কিন্তু নিউজ পেপাৰ যোনটো ইংলিছৰ শব্দ NEWSPAPER সেইটোৰ অৰ্থ ফুল মিনিং জানোনে? তো সেইটো ফুল মিনিং হৈছে NEWS, নৰ্থ ইষ্ট ৱেষ্ট সাউথ, NEWS নৰ্থ ইষ্ট ৱেষ্ট সাউথ, PAPER, P past, AN, P present, E event, R report, PAPER। তো আৰু এটা কথা জানে, আমি AM PM যোনটো কওঁ AM PM, তো AM PM ফুল মিনিং তাৰ অৰ্থ জানোনে? চাওক, AM হৈছে এণ্টি মেৰিডাম আৰু PM পোষ্ট মেৰিডাম। তো PM অৰ্থ হৈছে 12টা বজাৰ পৰা পিছত, AM হৈছে 12টা বজাৰ পৰা আগত। আৰু তো আমি কথা পাতোঁতে যদি কওঁ, আগতে যদি এনেকৈ কওঁ 5:30 PM, তো এতিয়া কেনেকৈ ক'ব লাগিব? PM বুলি নক'ব, পোষ্ট মেৰিডাম। তো অভ্যাস কৰক। আৰু AM যোনটো আছে এণ্টি মেৰিডাম, 5:30 এণ্টি মেৰিডাম বুলি ক'ব। তো গাইজ ভিডিঅ' কেনেকুৱা লাগিছে? যদি ভাল লাগিছে কি কৰিব লাগে জানেই। তো এতিয়া আহিলোঁ, বাই, জয় আই অসম।